যা মই অলপ পথাৰৰ পৰা আহো আৰু পুখুৰীত মাছবোৰ অলপ আধা দি আহো ঠিক যা বাবা ঠিক আছে অলপ ফলকানতে আহিছে দে ঠিক আছে তুমি টেবলেটটো খাইছা ন দেউতা বাবা খাইছো দে মই যাওঁ দে কি হা বিষ্ণু কি কৰি আছ ইয়াতে একলা একলি বহি আছ দেখোন কিন্তু কৰিম এই ইয়াৰ ইউটিউবত এই ভিডিঅ' চাই আছো আমাৰ চুপাৰ চলি এটাই ৰেঙনি আছামৰ ইউটিউবটো খুলিছে না তোৰ তাতো ছাবস্ক্ৰাইব কৰি ল'বি মই কৰবা লাগব আজি ছাবস্ক্ৰাইব কৰবা লাগব আজি এনেকে কোনদিনা আহিছা মই পৰহি আহিছো চাকৰি পাইছাতো দে ঠিকে আছে আৰু কি সময় পিছে ভালে দে বন্ধু এতিয়া মোৰ ভাল বহুত ভাল আগত কৰি আৰু তোমাৰ কি খবৰ আছো দে ভাই কিবাকে আৰু খবৰ পাতি এখন দোকান দিছো কিতাপৰ যাবি কিতাপৰ বহিবা যাব লাগিব কিতাপ চিতাপ পাই নতুন ধৰণৰ কিতাপ চব পাই যাবি দে নিতুৰ কি খবৰ সি কি কৰে আজিকালি সি আৰু কি কৰিব খেতি বাতি কৰি আছে দে আৰু এইটো আমাৰ ৰাইজৰ পুখুৰীটো লৈছে হয় নেকি ভালে কৰিছে দে ইয়াৰ এটা বেয়া খবৰো আছে কেনা মানে সৰু থাকাতেতো মাকটো মৰলাকে ইমান পঢ়া শুনা কৰিও মানে চাকৰিটো যোগাৰ কৰিব নোৱাৰা এতিয়া দেউতাকৰো বেমাৰ সেই দেউতাকৰ লগতে সেনেকে থাকে কি হৈছে দেউতাকৰ কি বা হৈছে এই পুৱাৰ পৰা এনেকে বাগাত দি থাকে উঠাই নৰে তাতে বিছনাতে খাল বিছনাতে হাগা মোটা চব তাতে বিছনাতে এতিয়া থাকে বিছনাতে এই নিতু আহিলে কিতাৰ বাজি নিতুৰে কথা কৈ আছিলো চাবাই আহিছে হবাই আৰে নহয় কেতিয়া আহিলি মই পৰহি আহিলো খবৰ ভাল না ভাল ভাল আগত কৰি এতিয়া বঢ়িয়া বিষ্ণু আজি দোকান নাগলি যা নহ'ল দে আজি ৰবিবাৰ না সেইকাৰণে নেগেলো ঠিক আছে তোৰ মই মাছক আধাৰ দি ঘৰত যাওঁ তোমালোকৰ খুৰাৰ বোলে কিবা অসুখ হৈছিল ভাল পাইছে না এতিয়া আগতকে অলপ ভাল পাইছে ঠিকেই আছে দে তোৰ থাক মই যাওঁ দে দে নিতু দেখোন ক'ৰ পৰা আহিলি গৰুকেইটা চাই আহিলো আৰু এই পুখুৰীত অলপ আধাৰ দি আহিলো দে ভালে কৰিছে দে বুলি শুনিছিলো আহিছি মই এই পুখুৰী পাৰত লাগ পাইছিলো বিষ্ণুৰ লগত বহি আছে দে তই নহ'লে ঘৰত যা মই তাহাঁতক অলপ লগ কৰি আহোঁ দে কি মনোৰঞ্জন কেইনা আহিলি মই পৰহিদিনা আহিছো হয় নেকি দে কিয়া ক'ৰ পৰা আহিলা এই স্কুল বন্ধ কৰি স্কুলৰ পৰা আহি আছো হয় নেকি স্কুল গৈছিলা আজি আৰু সেইগিলা বাদ দিয়া এতিয়া তোমাৰ এই নিতু আৰু ঘৰত যাব বোলা আজি কিয় নিতু আৰু দেউতাকৰ অসুখ হৈছে বোলা এই মনোৰঞ্জনো হৈছে একেলগে গোটেইকেইটাই যে খবৰটো লনাই গেলি ভাল হয় একেলগে খবৰ লৈ বোলা নাই বল যাওঁ বল তিনিওটা সৰুতে আমাক ইমান মৰম কৰিছিল যদি তাহাৰ দেউতাকৰ খবৰ ল'ব নাযাওঁ ভাল লাগব নাই না হয় কথাখান নহয় তাতে আমি খানা চানা খাওঁ আগতে আমাৰ লগত নেগলি কথাটো বেয়াই হ'ব যাব লাগিব একবাৰ যাব লাগিব খবৰ 3-4 মানত যাম এই যাৰ আগতে মোক এটা কল কৰি দিবিচোন দে ফোন কৰিম দে তুমি অলবা তোমাক একবাৰ ফোন কৰি দিম ঠিক আছে হ'ব তোমাক বাইকত উঠি লৈ যাব পাৰিম হ'ব দে ঠিক আছে মই এতিয়া যাই থাকো দে যাবি যাওঁ দে ফোন কৰিম কিন্তু দেই ফোন যাব লাগিব তাহাঁতৰ নিতুহঁতৰ ঘৰত আমি যাওঁছো নাকি হয়নে কাম নাই নেকি আৰু কাৰোবাৰ বেমাৰ হ'লে বোলে খবৰ ল'ব লাগে এইটো আৰু কিবা কথা নেকি এই নালাগে যা তহঁতক মোক এই দেউতাৰে অলপ খবৰ ল'ব আহিছো
খুৰা ভাল পালাক না? অলপ পাইছোঁ দেই, ঔষধ খাই আছোঁ নহয়। ঔষধবিলাক সময়মতে খাই থাকিব, তেতিয়াহে সুস্থ হৈ উঠিব। খিনি ভাত পানী অলপমান সময়মতে খাই থাকিব, তেতিয়াহে সুস্থ হ'ব সোনকালে। খাব মনে নাযায় বাপুহঁত। চিন্তা কৰিব নালাগে দিয়ক, আপুনি সোনকালে ঠিক হৈ যাব। বিষ্ণু মনত কিয় লৈ নাহিলি? দেউতাই তাৰ কথা কৈয়ে থাকে সদায়। ফোন কৰিছিলো, সি নাহো বুলি ক'লা। নাহে যদি নাই দে। নিতু বাৰু খুৰাক অলপ চাবি, আমি এতিয়া যাওঁ দে। দে ঠিক আছে, গধূলি তিনিআলিত লগ হ'ম। কি মনো আৰু ঘৰত কিবা বাবুৰ কি হ'ল? বাবু জ্বৰ, কালিৰ পৰাই জ্বৰ। বহুত জ্বৰ দেখোন। কালি ৰাতিৰ পৰাই জ্বৰ, ইটা দেখোন মাত বোলো নহ'ল ইয়াৰ। যাচোন যা, তই পানী এগিলাচ লৈ যা বাবুৰ কাৰণে। এটা কাম কৰ, তই যাচোন যা 108ক খবৰ দি। সোনকাল মেডিকেল নিব লাগিব। পানী আন সোনকাল। মনা আমি এতিয়া যাওঁ দে। ভালদৰে চাবি। মোক মাফ কৰি দিবি ভাই, সিদিনাখন মই তোমাৰ খুৰাৰ খবৰ ল'বাও যাব নোৱাৰিলোঁ। মানে মই ভাবিলোঁ কি পইচা পাতি দিয়ে সহায় কৰিব লাগে নেকি। বন্ধুত্ব কি বস্তু মই আজিহে বুজি পালোঁ। আমি সেই কথা ভবাই নাই। যি হ'ল হ'ল, এতিয়া ইহঁতৰ খুৰাও ভাল হৈছে, ইহঁতৰ বাবু ভাল হওক দে সোনকালে। দে আমি এটা যাওঁ দে, গধূলি একবাৰ আহিম দে। দে যা, গধূলা নাহাকে নাখিবি, একবাৰ খবৰ ল'বি একবাৰ। দে যাওঁ দে। দে মানে এই ভিডিঅ'টোৰ পৰা আমি ইয়াকে বুজাই দিব বিচাৰিছোঁ যে মানে আমাৰ মানে ভিডিঅ'টোত যেনেকুৱা মানে বন্ধুৰ ক্ষেত্ৰত মানে এটা টকা পইচাক লৈ মানে প্ৰতাৰণা হৈছিল, বন্ধুটোক যাতে মানে গুৰুত্ব দিয়া নাছিল। আপোনালোকৰ মাজত যদি তেনেকুৱা কিবা খাম খেলি আছে তেনেকুৱা নকৰিব, কাৰণ মানুহে মানুহক লৈয়ে চলিব লাগিব। বন্ধুৱে সদায় বন্ধুটো জীয়াই ৰাখিব লাগিব। প্লিজ মানে তেনেকুৱা নকৰিব, এইটোৱে আমাৰ মানে আপোনালোকৰ প্ৰতি অনুৰোধ। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু টিলিঙা বটনটো যে আছে সেইটো বজাই দিব।